ধারাকার বৃষ্টির প্লাবনানে যৌবন বাহনার রিক্ত পতুল পূর্ণ করে উন্মত্ত মানে নেহে আমার ভবশ্রাবণ ধারাকার বৃষ্টির প্লাবনানে
শ্ৰীযুতা ভাৰতী বৰা ডাঙৰীয়ানীক সম্বৰ্ধনা জনাম। ভাৰতী বাইদেউক আগবাঢ়ি আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ ঘৰৰ মানুহে আমি এখনি সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰিছোঁ। এই সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিবৰ বাবে শ্ৰীযুতা ভাৰতী বৰা ডাঙৰীয়ানী, ডিগবৈ ৰোড, মাকুম জংচন। শ্ৰদ্ধাভাজন দেখোঁ। জয়জনে আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা গ্ৰহণ কৰিব। অসমীয়া জাতিৰ হিয়াৰ আমঠুস্বৰূপ বৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ আদৰৰ শ্ৰদ্ধাৰ সন্তুদা, সকলোৱে সন্তুদা বুলি মাতে, অনন্ত ফুকন ডাঙৰীয়া। তেখেতকো আমি এখনি সম্বৰ্ধনা পত্ৰ, এখনি চেলেং চাদৰ আৰু এটি কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰিম। এই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবৰ বাবে পুনৰবাৰ মানসী বৰুৱা বাইদেউক অনুৰোধ জনাইছোঁ। মাকুম চেম্বাৰ্ছ অফ কমাৰ্চ, মাকুম মহাবিদ্যালয় পৰিচালনা সমিতি আদি অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দাঙি ধৰিছে। সেই সমাজপ্ৰাণ সতীৰ্থ, আপোনাৰ কৰ্মৰাজি সমাজ উন্নয়নৰ দিশত মকৰধ্বজ হৈ ৰওক। প্ৰবল প্ৰত্যাহ্বান আৰু অবাঞ্ছিত প্ৰতিবন্ধকতাকো নেওচি আপুনি সমাজৰ বাবে কাম কৰি যাওক। শ্ৰীযুত প্ৰদীপ বৰুৱা ছাৰ। সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে মাকুম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত দিলীপ শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু তাৰ পূৰ্বে সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিবৰ বাবে পুনৰবাৰ মানসী বৰুৱা বাইদেউক অনুৰোধ জনাইছোঁ। প্ৰতি শ্ৰীযুতা লনী বৰা ডাঙৰীয়ানী, সাংস্কৃতিক কৰ্মী, অনাতাঁৰ শিল্পী, গান্ধীনগৰ, মাকুম। শ্ৰদ্ধাভাজন দেখোঁ। জয়জনে আমাৰ শ্ৰদ্ধা, আন্তৰিক অভিনন্দন আৰু হিয়া ভৰা ওলগ নিবেদিছোঁ। মাকুমৰ দৰে এটি পিছপৰা অঞ্চলৰ সাংস্কৃতিক দিশটোৰ গুৰি কথা ধৰি আপুনি সংগীত শিক্ষা ও সাধনাৰে নৱপ্ৰজন্মক আগুৱাই লৈ গৈ যি সুন্দৰ যাত্ৰা অব্যাহত ৰাখিছে